নমস্কাৰ ৰাইজ, কি খবৰ সকলোৰে? উপস্থিত শ্ৰদ্ধাৰ সমূহ ৰাইজলে মই পুনতে শ্ৰদ্ধা নিবেদিছোঁ আৰু আজি এই সংগীতানুষ্ঠানত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ মাননীয় কেবিনেট মন্ত্ৰী স্থানীয় বিধায়ক ডাঙৰীয়া তেখেতলৈও মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে উপস্থিত সকলোলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুটি হিয়া ভৰা ওলগ জনালোঁ। আশা কৰিছোঁ সকলোৰে সহযোগিতা পাম আজি আমাৰ সংগীতানুষ্ঠানটিত। এবাৰ ডাঙৰ মাত এটা শুনা পাম নেকি ৰাইজৰ? বহুত ধন্যবাদ। অনুষ্ঠানটি আৰম্ভণি কৰিবলৈ লৈছোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। গোৱালপৰীয়া গীত হৰি বল শীৰ্ষক আমি চিৰিজেল হিচাপে আগবঢ়াইছিলোঁ আৰু এই বিশেষ গীতটি মহামহিম ৰাষ্ট্ৰপতিৰ সন্মুখত পৰিৱেশন কৰা মোৰ সৌভাগ্য হৈছিলে। আজিৰ অনুষ্ঠানটো আৰম্ভণি কৰিছোঁ এই গীতটিৰে।